কলিয়াবৰত আহত শগুন পক্ষী উদ্ধাৰ চিকিৎসাৰ অন্তত মুকলি কলিয়াবৰত উদ্ধাৰ এটি দুষ্প্ৰাপ্য শগুন কলিয়া ভুমুৰা দলঙৰ তলত শিলঘাট বন বিভাগৰ হেমকান্ত ভূঞা নামৰ বনকৰ্মীজনে উদ্ধাৰ কৰে আহত শগুনটো পশু চিকিৎসক সৰোজ প্ৰতিম কাকতিক চিকিৎসাৰ বাবে দিয়া হৈছিল আহত শগুনটোক 3 দিনৰ চিকিৎসাৰ পাছত সুস্থ হৈ উঠা শগুনটোক আজি শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ ত্ৰিশূলধাৰীত মুকলি কৰি দিয়া হয় শগুনটো বিষক্ৰিয়াত আক্ৰান্ত হৈছিল বুলি চিকিৎসকগৰাকীৰ পৰা জানিব পৰা গৈছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ টাইম ডিজিটেল আজি 3 দিন মান আগতে আমাৰ শিলঘাট বিট অফিচৰ ভূঞা দাই হিমালয়ান গিফন এটা আমাৰ কলিয়া ভুমুৰা ব্ৰিজৰ তলৰ পৰা পৰি থকা অৱস্থাত ৰেস্কিউ কৰি আনে তো আনি মোক চিকিৎসাৰ কাৰণে দিয়ে এক্সুৱেলি যেতিয়া আনিছিলে তেতিয়া একেবাৰে সি এক্টিভ নাছিলে চিমটমছবিলাক চাই লাগিছিলে যে পয়জনিং হৈছিলে 3 দিনমান চিকিৎসা কৰাৰ পিছত সি লাহেকৈ অলপ সুস্থ হয় আৰু খোৱা বোৱাও কৰিছে উৰিবলৈ বিচাৰি আছে গতিকে আজি তাক ৰিলিজ কৰি দিয়া যাব